ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমাৰ লগত আলোচনা কৰিব গৈ আছোঁ এটা টপিক, সেইটো হ'ল জনসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা কাৰকসমূহ। অৰ্থাৎ কোনবোৰ কাৰকে জনসংখ্যা বিতৰণত প্ৰভাৱ পেলায়, তাৰে সেই কাৰকসমূহ আমি তিনিটা প্ৰধান ভাগত ভাগ কৰিম। তাৰে এটা কাৰক হৈছে ভৌগোলিক কাৰক, 2 নম্বৰটো হ'ল অৰ্থনৈতিক কাৰক, 3 নম্বৰ সামাজিক আৰু সাংস্কৃতিক কাৰক। ভৌগোলিক কাৰকসমূহৰ ভিতৰত যিবোৰ পৰে তাৰে প্ৰথমটো হৈছে পানীৰ প্ৰাপ্যতা, 2 নম্বৰ স্থলাকৃতি, 3 নম্বৰ জলবায়ু আৰু 4 নম্বৰ মাটি। এতিয়া আমি এইবোৰৰ বিষয়ে অলপ ডিটেইলছ আলোচনা কৰিব গৈ আছোঁ। পানীৰ প্ৰাপ্যতা কিদৰে জনসংখ্যা বিতৰণত প্ৰভাৱিত কৰে, তোমালোকে অলপ ভালকৈ ভাবি চোৱা, গম পাই যাবা। মানুহৰ জীৱন ধাৰণৰ বাবে পানী এক অপৰিহাৰ্য কাৰক। কাৰণ পানীৰ অবিহনে মানুহৰ দৈনন্দিন জীৱনত একো কামেই নহ'ব। আমাৰ গা ধুবলৈ পানী লাগিব, খেতিপথাৰত পানী লাগিব, খাবৰ কাৰণে পানী লাগিব, পৰিবহণৰ কাৰণে পানীৰ প্ৰয়োজন, যিকোনো কামৰ কাৰণে পানীৰ প্ৰয়োজন। এতিয়া তোমালোকে ভাবা যে মানুহ ক'ত বসতি স্থাপন কৰিব, যি ঠাইত পানী এভেইলেবল আছে তাত বসতি স্থাপন কৰিব, আৰু য'ত পানী নাই তাত বসতি স্থাপন নকৰে। সেইকাৰণে তোমালোকে অলপ ভাবি চাবা যে পৃথিৱীত যিবোৰ ঠাইত জনসংখ্যাৰ ঘনত্ব বেছি তাত চাবা ওচৰে পাজৰে হয় হ্ৰদ আছে, নহ'লে নদী, নহ'লে সাগৰৰ পাৰ। ভৌগোলিক কাৰকৰ দ্বিতীয়টো হ'ল স্থলাকৃতি। স্থলাকৃতি অৰ্থাৎ স্থল বা ভূমিৰ আকৃতি, সেইটো কেনেকুৱা, সমতল নে পাহাৰী এলেকা। এতিয়া মানুহ কোনবোৰ ঠাইত বেছিকৈ বসবাস কৰিব, সেইটো হৈছে যিবোৰ স্থলাকৃতি সমতল তাত। কাৰণ সমতল ঠাইত ৰাস্তা ঘাট নিৰ্মাণ কৰা সহজ, উদ্যোগ নিৰ্মাণ কৰা সহজ, ঘৰ দুৱাৰ নিৰ্মাণ কৰা সহজ, খেতি বাতি কৰাত ভাল, গতিকে মানুহ স্বাভাৱিকভাৱে সমতল এৰিয়াত বসবাস কৰিব। কিন্তু পাহাৰীয়া এলেকাত চোৱা, তাত উল্টা, ৰাস্তা ঘাট নিৰ্মাণ কৰা টান, খেতি বাতি কৰা টান, উদ্যোগ নিৰ্মাণ কৰা টান। গতিকে স্বাভাৱিকভাৱে কোনবোৰ স্থলাকৃতিক মানুহৰ ঘনত্ব বেছি হ'ব, য'ত সমতল স্থলাকৃতি আছে, সমতল ভূমি। তৃতীয় ভৌগোলিক কাৰকটো হ'ল জলবায়ু। এতিয়া মানুহ কেনেধৰণৰ জলবায়ুত বসবাস কৰিব বিচাৰে। মানুহ বিচাৰে জলবায়ুটো মনোৰম হ'ব লাগে, অনুকূল হ'ব লাগে, এনেকৈ খুব বেছি উত্তাপন নাথাকে, খুব বেছি ঠাণ্ডাও নাথাকে। তেনেধৰণৰ জলবায়ুত মানুহৰ বসবাস বেছি। তেনেকুৱা জলবায়ু পোৱা যায় ভাৰতৰ ক্ষেত্ৰত যদি চিন্তা কৰোঁ, অসমৰ জলবায়ু ভাল যথেষ্ট, আৰু বেংগালুৰুৰ জলবায়ু ভাল। আৰু গোটেই পৃথিৱীৰ ক্ষেত্ৰত যদি চিন্তা কৰোঁ, দেখা পাম যে ভূমধ্যসাগৰৰ চাৰিওফালে জলবায়ু খুব ভাল, সেইকাৰণে তাত জনবসতি যথেষ্ট ঘন। আনহাতে যিবোৰ ঠাইৰ জলবায়ু চৰম অৰ্থাৎ হয় অতিপাত গৰম, নহ'লে অতিপাত ঠাণ্ডা, বা বছৰৰ এটা সময়ত খুব গৰম, আনটো সময়ত খুবেই ঠাণ্ডা, সেই ধৰণৰ জলবায়ু চৰম জলবায়ু, আৰু তাত মানুহ বসবাস কৰিব নিবিচাৰে। সেইকাৰণে আমি দেখা পাওঁ যে মৰুভূমি এলেকাত মানুহ বসবাস নকৰে, অতিপাত ঠাণ্ডা এলেকা, য'ত এই হিমালয় পাৰ্বত্য অঞ্চল বা কুমেৰু তাত মানুহ বসবাস নকৰে। ভৌগোলিক কাৰকৰ 4 নম্বৰ পইণ্টটো হ'ল মাটি। মাটি কি ধৰণে জনসংখ্যা বিতৰণত প্ৰভাৱিত কৰে, তোমালোকে ভালকৈ অলপ ভাবিলে গম পাবা যে আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন প্ৰয়োজনীয় বস্তু খেতিৰ পৰাই আহে। অৰ্থাৎ সেইটো হয় পোনে পোনে খেতিৰ পৰা আহে, বা খেতিৰ পৰা পোৱা বস্তুটো পৰিৱৰ্তনত হৈ আহে। গতিকে খেতিটো লাগিবই। আৰু খেতি ক'ত ভাল হ'ব, য'ত মাটি অনুৰ্বৰ, অৰ্থাৎ সাৰুৱা মাটি, য'ত যিকোনো ধৰণৰ খেতি ভাল হয় তাত। সেইকাৰণে য'ত সাৰুৱা মাটি বেছি, য'ত সাৰুৱা মাটি আছে মানুহৰ জনসংখ্যাৰ ঘনত্ব বেছি, আৰু য'ত সাৰুৱা মাটি নাই অৰ্থাৎ অনুৰ্বৰ মাটি, তাত স্বাভাৱিকতে মানুহ বসবাস কৰিব নিবিচাৰে। সেইকাৰণে আমি দেখা পাওঁ ব্ৰহ্মপুত্ৰৰ দুই পাৰত ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনসংখ্যাৰ ঘনত্ব বেছি, বৰাক উপত্যকাৰ জনসংখ্যাৰ ঘনত্ব বেছি, আনহাতে গংগা সমভূমি অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব বেছি, কাৰণ তাত মাটি যথেষ্ট সাৰুৱা। উল্টাফালে যদি চাওঁ আমি মৰুভূমি অঞ্চলত মানুহৰ ঘনত্ব বেছি। ছাত্ৰ ছাত্ৰীসকল, জনসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা কাৰকসমূহত আজি প্ৰথমটো আলোচনা কৰিলোঁ ভৌগোলিক কাৰক। বাকীবোৰ নেক্সট ভিডিঅ'ত পাই যাবা। যদি মোৰ ভিডিঅ' ভাল লাগে
বেলেগ ষ্টুডেণ্টৰ লগত তোমালোকে শ্বেয়াৰ কৰিবা। তো আমাৰ স্কুলৰো হ'ব পাৰে বা বেলেগ স্কুলৰ হ'ব পাৰে। আৰু মোক কমেণ্ট কৰি জনাবা যে কেনে লাগিছে আৰু কোন ক্ষেত্ৰত অলপ অসুবিধা হৈছে বুজাত, বা কি ভুল ত্ৰুটি, কোনখিনি ভাল কোনখিনি বেয়া অলপ মোক লগত শ্বেয়াৰ কৰিবা।